Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আৰু মোৰ পাদিও খবৰ এতিয়া এটা কথা আপোনালোক সুধো আপোনালোকে বাৰু এইটো যে টিংকিলিং কিলিং 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 এইটো গম পাইছে নে মানে ফোনত মানে কাৰোবাক নেদেখাকৈ প্ৰেমত পৰিছে নেকি যদিহে পৰিছে প্ৰেমত তেনেহ'লে আপুনি সাৱধান হ'ব লাগিব এতিয়াৰ পৰা কাৰণ মই যিটো ভিডিঅ' দেখুৱাম সেই ভিডিঅ'টো আপোনালোকে চাই ৰোমাঞ্চ নাইকিয়া হৈ যাব তো মানে এনেকুৱা ধৰণৰ ল'ৰা আৰু এজনী ছোৱালী দুয়োৰে মাজত এইটো যে ফোনতে মানে প্ৰেম হৈ গ'ল তাৰপিছত ছোৱালীৰ মাত শুনি যেতিয়া ক'লে হেল্ল' লিজা ঠিক তেনেকৈ মানে ছোৱালী মাত শুনি ল'ৰা ফিদা হৈ গ'ল আৰু তাৰপিছত লাহে লাহে 3 বছৰ হ'ল 3 বছৰলৈ কিন্তু ল'ৰাটোৱে ছোৱালীজনীক দেখাই নাই তো ফোনত কথা পাতে ফোনত কোমলীয়া মাত শুনে কিন্তু ল'ৰাটোৱে ভাবি আছে ছোৱালীজনীৰ বয়স 23 বছৰ আৰু ল'ৰাটোৰ বয়স হ'ল 20 বছৰ এতিয়া এটা কথা হ'ল যেতিয়া নেকি এদিন লগ কৰিব গৈ কি হৈছে ছোৱালী ওলাল 23 বছৰ জেগাত 40 বছৰ মই কোৱাৰ আগতে আপোনাৰ ভিডিঅ'টো চাই লওক আপোনালোকে নিজে ভিডিঅ'টো চাওক এইবিলাক মানে আৰু নহ'ব চাওক আপোনাৰ বয়স কিমান হা আপোনাৰ 23 বছৰ 23 বছৰ হা 23 বছৰ এজনী 23 বছৰ গাভৰু ফুল কুমলীয়া বাইদেউ আৰু এইটো আমাৰ চাওঁ 20 বছৰীয়া আমাৰ প্ৰেমিক এনে কি দিছে কাপোৰ লৈছে চাৰি লৈছে এতিয়া কি বিচাৰিছ তাত বস্তু নিবলৈ আহিছে বস্তুকেইটা নিবলৈ আহিছে এনেকৈ ক'লে নহ'ব এইটো ভিডিঅ' চোৱাৰ কাৰণে এই মোবাইলটোৱে যত যি মোবাইলটোৰ কাৰণে সকলো হৈছে সেইটো কাৰণে মোবাইল মই ভাঙি মোবাইলটো ভাঙিলে কি হ'ব তাৰপৰা মই এটা কথাই ক'ম আপোনালোকক যে প্ৰেম কৰিব কিন্তু চাই চিতি প্ৰেম কৰিব এনেকুৱা যাতে কাৰো নহয় সেইটোৱে বিচাৰোঁ বাছ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' আহিব পাৰে চাওঁ কি হয়